Hello everyone, মোৰ আৰু এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আছিল মোৰ বেষ্ট ফ্ৰেণ্ড সাগৰী জুৰন আৰু এই দেখিছে না আমাৰ বিউটিফুল ব্ৰাইট সাগৰিকা, তাইক আমি মৰমতে সাগৰী বুলি মাতো আৰু চাউন্ডে তাইৰ জুৰন আহি পালেহি। জুৰন দিয়াৰ বেছি ক্লিপ লোৱা নহল কাৰণ কামতো ব্যস্ত হৈ গলো, তাৰপিছত অকণমান তাইক জুকালো দেই ये तो बनता है न। তাৰপিছত আহিলে ভিনদেউ, মানে আমাৰ হ'বলগীয়া ভিনদেউ, আৰু ভিনদেউ ৰিং পিন্ধালে, একেলগে ৰিং চেৰেমনিও হৈ গ'ল আৰু কেইটামান ৰিচুৱেলছ আছিলে সেইবিলাকো হৈ গ'ল। তাৰপিছত ৰিচুৱেলছবিলাক কৰা হোৱাৰ পিছত ফটোশ্বুটত তেওঁলোকে গ'ল, আমিও ফটো উঠিব গ'লোঁ, পৰি আৰু মই। পৰিকটো চিনিয়েই পাইছে ন, কাপোৰ চিলেক্ট কৰি দিছিলে যে, তো সেয়াই আৰু পৰিৰ লগতো ফটো চটো উঠিলোঁ। চাওঁতে আমাৰ চাৰ্কেলটো ইমান সৰু হৈ গ'ল। সেইদিনা কলেজত গৈছিলোঁহে, আজি দেখিছেনে এজনীকে বিয়া হৈ গৈ আছে। সেয়া আৰু দিনটো তেনেকেই গ'ল। কেইটামান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। নেক্সট লগ পাম বিয়াৰ ভিডিঅ'লৈ।